নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণ গুণ কথা মৰমৰ ধাৰাবাহিকখন চাইছেনে? যিসকলে চোৱা নাই এবাৰ হ'লেও চাব। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গুণ গুণ কথা মৰমৰ ধাৰাবাহিকখনত অভিনয় কৰা মুখ্য চৰিত্ৰ হৈছে গুণগুণ। গুণগুণৰ আচল পৰিচয় কি, ঘৰ ক'ত, আচল নাম কি, এই সকলোখিনি জনাম আজিৰ আপোনালোকৰ এই ভিডিঅ'টিত। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, তাৰ আগতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল বাটনটো ক্লিক কৰি ল'ব, যাতে এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ আগলৈকে আপোনালোকে পাই থাকে। বন্ধু বান্ধৱীসকল, গুণগুণৰ আচল পৰিচয় অৰ্থাৎ আচল নাম হৈছে প্ৰিয়ংকা শইকীয়া। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা শইকীয়াৰ আচল ঘৰ হৈছে গুৱাহাটীত আৰু বৰ্তমান তেওঁ গুৱাহাটীতেই কৰ্মজীৱনৰ পাতনি মেলিছে। গুণগুণ অৰ্থাৎ প্ৰিয়ংকা শইকীয়াৰ ঘৰৰ পৰিয়ালৰ বিষয়ে ক'বলৈ হ'লে মাক, দেউতাক আৰু এগৰাকী বায়েক আছে। প্ৰিয়ংকা শইকীয়াই অসমৰ জনপ্ৰিয় কেইবাটাও মিউজিক গীতত অভিনয় কৰা দেখা গৈছে। তেওঁ অভিনয়ৰ জৰিয়তে অসমবাসী ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা শইকীয়াৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু তেওঁৰ ঘৰত মতা নাম বা নিকনেম হৈছে মাইনী। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা শইকীয়াই বৰ্তমান অসমৰ কেইবাখনো ধাৰাবাহিকতেই অভিনয় কৰিছে। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ যোৱা ৰজা ৰাণী, ৰাজকুমাৰীৰ লগতে শেহতীয়াকৈ বৰ্তমান গুণ গুণ কথা মৰমৰ ধাৰাবাহিকখনত মুখ্য নায়িকা হিচাপে অভিনয় কৰি আছে। প্ৰিয়ংকা শইকীয়াই ধাৰাবাহিকৰ উপৰিও ভাওনা, ৰাস ইত্যাদিৰ লগতো জড়িত হৈ থাকে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ গীতসমূহত প্ৰায় প্ৰিয়ংকা শইকীয়াই অভিনয় কৰা দেখা যায়। লগতে তেওঁ কেইবাটাও অসমীয়া মিউজিক ভিডিঅ'ত কাম কৰিছে। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা শইকীয়া অৰ্থাৎ গুণগুণৰ বিষয়ে আজিলৈ ইমানেই। বন্ধু বান্ধৱীসকল, তেওঁৰ বিষয়ে জানি আপোনালোকৰ কেনে লাগিল, অথবা তেওঁ অভিনয় চাই আপোনালোকে কেনেকুৱা পায়, কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টোত এটি লাইক কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব। ধন্যবাদ। থেংক ইউ।